নমস্কাৰ বন্ধুসকল, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু মই দিয়া প্ৰত্যেকটো ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলক তেনে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি যাবলৈ ওলাইছোঁ চুকাফা অৰ্থাৎ চৰাইদেউ। বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ গাটো অৱশ্যে খুবেই বেয়া, হ'লেও আপোনালোকৰ বাবে ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আমি ইতিমধ্যে চৰাইদেউ পাই গৈছোঁহি। চৰাইদেউৰ বিষয়ে ক'বলৈতো বহুত আছে। আহোম ৰাজত্বৰ তৃতীয় ৰাজধানী গড়গাঁৱৰ পৰা 18 কিলোমিটাৰ দূৰত চৰাইদেউ পাহাৰখন অৱস্থিত। চুকাফাই প্ৰথম চৰাইদেউতেই ৰাজধানী পাতিছিলে। 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ চুকাফাই অসমত ঘূৰি পকি 1253 খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতে। বুৰঞ্জীবিদসকলৰ মতে চেৰাইদেউৰ পৰা চৰাইদেউৰ নামটো উৎপত্তি হৈছে। চেৰাইদেউ মানে নগৰ জিলিকা পাহাৰ, চে মানে নগৰ, ৰাই মানে জিলিকা আৰু দৈ মানে পাহাৰ। আমি এতিয়া এইটো চাইডে আহিলোঁ। এইটো চাইডেতো বহুত ঘৰ, মানে 2-3টামান ঘৰ সজাই থোৱা আছে। ঘৰৰ ভিতৰত বিভিন্ন ধৰণৰ পুৰণি বস্তুও আছে। আহোমসকলে আজিকালি ইয়াত বহু ধৰণৰ পূজা পাতল কৰে। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণা চতুৰ্থীৰ দিনা স্বৰ্গদেউ, যোনদিনা মানে স্বৰ্গদেউ গদাধৰ সিংহৰ মৃত্যু হৈছিলে, সেইদিনা 29জন স্বৰ্গদেউৰ উপাস্য দেৱতা লংদন মানে ইন্দ্ৰক পূজা কৰা আৰু পৰিপুৰুষৰ খুন লাইসহ আটাইকেইজনৰ মিলি মানে 42জনৰ পূজা অনুষ্ঠান তৰ্পণ কৰা হয় ইয়াত। আপোনালোকে নিশ্চয় দেখিছে ইয়াত বিভিন্ন ধৰণৰ মানে সৰু ডাঙৰ মৈদাম আছে। এই মৈদাম শব্দটো হৈছে এটা টাই ভাষা শব্দ। দাম মানে হৈছে মৃতকৰ, মানে মৈদাম হৈছে মৃতকৰ সমাধিকে মৈদাম বুলি কোৱা হয়। আগৰ দিনত আহোমসকলৰ পৰম্পৰা অনুসৰি স্বৰ্গদেউ, ৰাজকুঁৱৰী, ৰাজকুমাৰ, ৰাণী তেওঁলোকক মৈদামত মানে তেওঁলোকৰ মৈশালটো ওখ কৰি চৰাইদেউৰ সম্পূৰ্ণ পৰিৱেশটো দেখাব নোৱাৰিম, কাৰণ এটা চাইডৰ তলামৰা আছে, সজাই তুলিছিলে। চৰাইদেউৰ চাৰিওফালৰ বাতাৱৰণ, গছ-গছনি, জলবায়ু আদি দেখি হয়তো চুকাফাই ইয়াত ৰাজধানী পাতিবলৈ সন্মত হৈছিলে। ওচৰতে পাহাৰ, মানে ইমান সুন্দৰ, আপোনালোকে যোনবোৰে নেদেখা ভাবি কল্পনা কৰিব নোৱাৰিব। এতিয়া ভিডিঅ'টো সামৰোঁ। অলপ এই ভিডিঅ'টো আপোনাক দেখাই পিনে মই ভিডিঅ'টো সামৰিছোঁ।